হৰ্ষধ্বনিৰে মুখৰিত কাৰ্বি আংলঙৰ লৰিং খেতি। কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ শান্তি ঐক্য আৰু বিকাশৰ ৰেলী। বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ লৰিং খেতিত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শান্তি ঐক্য আৰু বিকাশৰ এক বিশাল জনসমাৱেশ। ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যৌথ প্ৰচেষ্টাত আয়োজিত এই সমাৱেশস্থলী পৰিণত হয় জনসমুদ্ৰলৈ। পুৱা 11 বজাত হেলিকপ্টাৰেৰে উপস্থিত হোৱাৰ পিছত জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত লোকসংস্কৃতিৰ বাৰেৰহণীয়া নৃত্যৰে মূল মঞ্চলৈ উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোদীক। লক্ষাধিক দৰ্শকে হাতে হাতে জাতীয় পতাকা প্ৰদৰ্শন কৰাৰ লগতে মোদী মোদী হৰ্ষধ্বনিৰে মুখৰিত হৈ পৰে সমাৰোহস্থলী। ইয়াৰ পিছতে কাৰ্বি পৰম্পৰাগত পহু জেকেট, জাম্বলি আথম আদিৰে পুষ্প সম্বৰ্ধনা জ্ঞাপন কৰা হয় প্ৰধানমন্ত্ৰীগৰাকীক। সমাৰোহস্থলীৰ পৰাই মাঞ্জাত 220 কোটি টকা ব্যয় সাপেক্ষে এখন পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলঙত 200 কোটি টকা ব্যয় সাপেক্ষে কৃষি মহাবিদ্যালয় আৰু 43 কোটি টকা ব্যয় সাপেক্ষে এখন চৰকাৰী মহাবিদ্যালয়ৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি অহা যুৱক যুৱতীসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। इन प्रोजेक्ट के अलावा समझौते के जो दूसरे पहलू हैं उन पर भी असम सरकार लगातार कदम उठा रही है। अभियान होकर जो काफी रात लगने वाले लौटे हैं उनके पुनर्वास के लिए भी निरंतर काम किया जा रहा है। ইফালে ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰ য'ত আছে তাত সবকা সাথ সবকা বিকাশ বুলি নিজৰ ভাষণ প্ৰসংগত মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে বিগত সময়ছোৱাত জিলাখনত বোমা বাৰুদৰ শব্দ শুনা গৈছিল যদিও বৰ্তমান হাত চাপৰিৰহে শব্দ শুনা যায় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে আজাদী কা অমৃত মহোৎসৱৰ সমান্তৰালকৈ জাতীয় বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী বিষয়া ডক্টৰ তুলিৰাম ৰংহাঙৰ মন্তব্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবে শান্তি স্থাপন হৈছে কাৰ্বি আংলঙত। আনহাতে ভাৰতৰ ভিতৰত সৰ্ববৃহৎ 6ষ্ঠ অনুসূচী এলেকাভুক্ত কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ বাৰ্ষিক বাজেটৰ বাবে কেন্দ্ৰৰ পৰা 5,000 কোটি টকাৰ প্ৰত্যক্ষ আৰু বৰ্ধিত পুঁজি আবণ্টনৰ বাবে দাবী জনায় কাৰ্যবাহী বিষয়াগৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং ভ্ৰমণ এক গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে। তেওঁ কয় যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ প্ৰতিখন জিলাত ৭৫খনকৈ মুঠ ৩ সহস্ৰাধিক সৰোবৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। কাৰ্বি শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। अमृत सरोवर के निर्माण की योजना भी बनाया है। आज दीपू में माननीय प्रधानमंत्री जी इस कार्यक्रम का शुभारंभ करेगा। आजादी का 75वीं वर्षगांठ अमृत महोत्सव के शुभ अवसर पर राष्ट्र को समर्पित एक महत्वपूर्ण कार्य है। इस अभियान के तहत पानी के हर बूंद को बचाने और हमारी जलाशयों को पुनर्जीवित करने के लिए आसाम में लगभग 3,000 अमृत सरोवर का निर्माण किया जाएगा। प्रत्येक सरोवर को 1 हेक्टेयर भूमि में निर्माण किया जाएगा। अमृत सरोवर से जुड़े प्रत्येक ग्रामीणों को पर्याप्त पानी मिलेगा, मत्स्य पालन में वृद्धि होगी और वृक्षारोपण के जरिए परिवेश भी सुरक्षित होगा। पंचायत एवं ग्रामीण विकास विभाग, महात्मा गांधी मनरेगा, असम सरकार की समग्र ग्रामीण विकास योजना, ये सब कार्यक्रम को एक जगह में लाया जाएगा और ये अमृत सरोवर का निर्माण किया जाएगा। অৱশ্যে ভাৰতীয় সংবিধান 244 এৰ অধীনত 3 পাৰ্বত্য জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকা সত্ত্বেও এই সন্দৰ্ভত
কোনো মন্তব্য প্ৰকাশ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট। গুৱাহাটী আয়ুৰচুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ হৃদৰোগ বিশেষজ্ঞ এতিয়া আপোনাৰ চহৰ ডিফুত। প্ৰত্যেক মাহৰ দ্বিতীয় বৃহস্পতিবাৰে লগ পাব প্ৰসিদ্ধ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্তক। দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ চিকিৎসা আগবঢ়াব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্তই। স্থান লাইফলাইন ডায়েগনষ্টিক্স ক্লিনিক, MG ৰোড, ডিফু মুখ্য বজাৰ। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক 9707367150 বা 8811030033 নম্বৰত।